নমস্কাৰ মই দীপজ্যোতি নমস্কাৰ মই আইছা বহুদিনৰ বিৰতিৰ অন্তত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে জাৰৰ দিনত যিটো সূৰ্যৰ অপেক্ষা কৰা হয় গৰমৰ দিনত সেইটো সূৰ্যকে অপমান কৰা হয় মানুহে আপোনাৰ মূল্য তেতিয়াহে বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব সকলোকে সহজে বিশ্বাসত লোৱাটো সঠিক নহয় কাৰণ চেনি আৰু নিমখৰতো ৰং বগা কিন্তু সোৱাদ বেলেগ স্বাৰ্থপৰ বিশ্বাসঘাতক অহংকাৰী আৰু মিছলীয়া মানুহৰ পৰা সদায় আঁতৰি থকাই ভাল কাৰণ তেওঁলোকে কেৱল নিজৰ কথাহে ভাবে আনৰ কথা নহয় স্বাৰ্থৰ কাৰণে আপোনাক কেৱল ব্যৱহাৰহে কৰিব সৰু বেজী এটাই যি কাম কৰিব পাৰে এখন তৰোৱালেও সেই কাম কৰিব নোৱাৰে সেইকাৰণে সৰু বুলি কাকো উপেক্ষা নকৰিব কোন সময়ত কাক লাগে কোনেও নাজানে বন্ধুত্ব মাথো এটি শব্দ নহয় মাথো এটি সম্পৰ্কও নহয় ই এটা নীৰৱ প্ৰতিশ্ৰুতি মই আছিলোঁ মই আছোঁ আৰু মই থাকিম সাহসীজনৰ ভয়ৰ সৈতে কোনো সম্পৰ্ক নাথাকে তেওঁ তাতে ভৰি থয় য'ত কোনো ৰাস্তা নাথাকে সমাজ যদি সুস্থিৰ নহয় সমাজত যদি নিয়ম শৃংখলা নাথাকে শান্তি সম্প্ৰীতি যদি সমাজত অভাৱ হয় তেতিয়াহ'লে ব্যক্তিগত জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে APJ আব্দুল কালামে কৈছিল মই চৰাই পুহিছিলোঁ উৰি গ'ল মই বান্দৰ পুহিছিলোঁ পলাই গ'ল কিন্তু যেতিয়া মই গছ ৰুইছিলোঁ তেতিয়া চৰাই আৰু বান্দৰ দুয়োটাই ঘূৰি আহিল জীৱনত আটাইতকৈ ভাল বস্তুবোৰ পাবলৈ টকা পইচা নালাগে তোমাৰ চাৰিওফালে এবাৰ চোৱা বন্ধুত্ব বিশ্বাস হাঁহি আৰু প্ৰেম এই সকলোবোৰ বিনামূলীয়া প্ৰথমবাৰ সফল হোৱাৰ পিছত ৰৈ দিয়াটো উচিত নহয় কাৰণ দ্বিতীয়বাৰ যদি আপুনি অসফল হয় তেতিয়া আপোনাক সকলোৱে ক'ব সেইটো ভাগ্যৰ জোৰত পাইছিল শেষত এটা কথা কওঁ প্ৰিয় দৰ্শক ভাল সময় পাবলৈ হ'লে বেয়া সময়বোৰৰ লগত যুঁজিব আৰু বেয়া সময়বোৰ সহ্য কৰিব পাৰিবই লাগিব প্ৰিয় দৰ্শক যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ খুব সোনকালেই আপোনালোকৰ মাজত উপস্থিত হ'মহি আজিলৈ দীপজ্যোতি আৰু আইছাক বিদায় দিয়ক নমস্কাৰ জয় আই অসম